ইউটিউব চেনেল মুন্নি ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলো ভালে আছে। আজি এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে দিনৰ 1টা বাজিলে। আচলতে আজি ইমানেই বৰষুণ, এতিয়াও শুনিছে চাগে বাহিৰত বৰষুণ দি আছে আৰু বৰষুণৰ বতৰত কামবিলাক নহয়। ৰাতিপুৱা সাধাৰণভাৱে কিবা এটা খাই দিলোঁ আৰু খোৱাৰ পিছত মই আজি বাহিৰৰ কামবিলাক কৰি আছিলোঁ। গা ধোৱা কাপোৰবিলাককে আজি ভালদৰে শুকুৱাব পৰা নাইকিয়া আৰু মই যিটো কৰিছোঁ আপোনালোকক দেখুৱাওঁ বলকচোন। এয়া চাওকচোন, মই কেনেকৈ খোৱা ৰুমত আহি পেলাই কাপোৰবিলাক গা ধোৱা মোকোলাই দিছোঁ। এয়া আমি বাৰাণ্ডাত বহি আছোঁ আৰু চাওকচোন ইমান বৰষুণ দি আছে। ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। দেখিছে ইমান বৰষুণ, আজি ৰাতিপুৱাৰ পৰা এনেকৈ বৰষুণ দি আছে। গোটেই বৰষুণেই দি আছে আজি। আৰু এয়া হাঁহকেইটা দেখিছে চৰি আছে। আমাৰ হাঁহ আছে 2টা। এয়া হাঁহকেইটা চৰি আছে এনেকৈ। ইটো পিছফালে গ'লগৈ নেকি। বৰষুণৰ বতৰত বহি থাকি ভাল লাগে। বৰষুণত তিতিও ভাল লাগে, কিন্তু এনেকুৱা পৰিস্থিতিত তিতিবলৈ মন নগ'লে। এই 2টা চাওক, আমাৰ হাঁহ 2টা। এয়া বৰষুণত সিহঁত চৰি আছে। বৰ ভাল পায় বৰষুণ দিলে, এনেকৈ সিহঁতি চৰি আছে। আজি বৰষুণ দিয়াৰ কাৰণে মোৰ ঠিক তেনেকৈ একো ভিডিঅ' কৰা নহ'ল, কিন্তু এতিয়া আবেলি খাবলৈ মই এবিধ পিঠা বনাইছোঁ। পিঠাবিধ বহুত হেল্ডি হয়। আমি যেনেকৈ আটাৰ মালপোৱা বনাওঁ ঠিক তেনেকুৱাই, কিন্তু আটাৰ নহয়, আটাতকৈ বহুত গুণে ভাল। আপোনালোকে বনাই ঘৰতে খাব পাৰে। তেতিয়াহ'লে মই কেনেকৈ বনাওঁ বলকচোন চাওক। ইমানটো জোখৰ মই চাউল দিছোঁ, এটা গিলাচৰ নিচে কেইটামান চাউল দিছোঁ মই। তাতকৈও কমাই মই এয়া ৰহৰ দালি দি দিছোঁ। একে সমান জোখত ৰহৰ দালিৰ সমানেই মই এয়া মগু দালি দি দিছোঁ। এতিয়া চাউল, ৰহৰ দালি আৰু মগু দালি এইখিনি মই 2-3 বাৰ ভালকৈ ধুই লওঁ। এতিয়া মই এইখিনি 3-4 বাৰ ভালদৰে ধুই চাফা পানীত 2-3 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম। চাওক, এইখিনি মই তিয়াই থৈছিলোঁ যে, এইখিনি কোমলি গ'ল। চাউল দালি ধুনীয়াকৈ কোমলি গ'ল। মই এতিয়া এইখিনি এটা মিক্সি জাৰ লৈ পেলাই ইয়াত পিচি লওঁ। এয়া মই ইয়াত লৈ লওঁ। মই ভাত খোৱাৰ পাছতে এইখিনি তিয়াই থৈছিলোঁ। এতিয়া 3 ঘণ্টাই হ'বৰ হ'ল। এয়া মই এতিয়া সন্ধিয়া খাবলৈ বনাইছোঁ আৰু ইয়াৰ লগত মই এয়া নহৰু গুচাই থৈছিলোঁ, তাৰে মই এতিয়া এই 5 ফুটা নহৰু দিছোঁ আৰু এই আদাখন দিছোঁ। এইখিনি বেছি হ'ল আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্সিত পিচি ল'ম। এইখিনি এনেকৈ ধুনীয়াকৈ পিচি ল'লোঁ। ইমানখিনিয়ে পিচিব লাগিব, তাতকৈ গোটাকৈ নাৰাখিব। এয়া ধুনীয়াকৈ পিচি মই এতিয়া এই বাতিটোলৈ উলিয়াই ল'ম। এয়া চাওক, মই ইমানখিনি জোখত নিমখ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব নিজৰ। তাৰ পাছত এয়া হালধি দিছোঁ। এয়া জিৰা দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ মিহলাই ল'ম। চাওকচোন, মিহলি ধুনীয়াকৈ হৈ গৈছে আৰু এই পিঠাটো খাবলৈ বৰ ভাল লাগে। ই স্বাস্থ্যৰ পক্ষেও খুব ভাল। গম পাইছে চাগে, চাউল আৰু দালি আমি যি সদায় নহ'লে নহয়। এতিয়া মই ইয়াত ধনিয়া পাত আৰু এটা শুকান জলকীয়া দিম, কিন্তু ধনিয়া পাত ইটো ধনিয়াও দিব পাৰে, কিন্তু এতিয়া নাছিলে। মই বাৰীৰ পৰা এয়া বঙালী ধনিয়াকৈ লৈ আহিছোঁ, পাত কেইটামান পাই, তাকে মই দিম আৰু এটা শুকান জলকীয়া দিম। আপোনালোকে শুকান জলকীয়াৰ বদলি কেঁচা জলকীয়াও দিব পাৰে। এয়া চাওক, এয়া মই এনেকৈ কুটি দিলোঁ আৰু এনেকৈ ওপৰে ভালদৰে সানি লৈছোঁ। এয়া মোৰ এতিয়া বনাবলৈ এইখিনি ৰেডি হৈ গৈছে। মই কেৰাহী পাতি বনাম এতিয়া বলকচোন। তেতিয়াহ'লে এটা কেৰাহী বহাই তাত ৰিফাইন দি দিলোঁ
এয়া ৰিফাইনখিনি গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হওঁতে মই এইখনেৰে এনেকৈ ইয়াত দি দিছোঁ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব আৰু এনেকৈ পিঠাটো চাব। যদি এনেকৈ লৰি যায় তলত লাগিবলৈ নিদিব আৰু এনেকৈ লৰাই দিব। গেছটো ল' ফ্লেমত ৰাখি পেলাই পিঠাকেইটা ভাজিব। এনেকৈ মই গোটেইকেইটা পিঠা ভাজি লওঁ। চাওক, আবেলি চাহৰ লগত খাবলৈ মোৰ পিঠা ৰেডি হৈ গ'ল। আটাৰ সলনি এনেকৈ চাউল আৰু দালি দি পেলাই বনাই চাবচোন। খাই বৰ ভাল লাগে আৰু হেল্ডি হয়। ল'ৰা ছোৱালীৰ লগতে ডাঙৰেও আমি খাব পাৰোঁ। এতিয়া গধূলি হ'ল, মোৰ চাহ খোৱাও হৈ গ'ল। মই তেনেকৈ পিঠা বনাই আজি চাহ খালোঁ। আশা ৰাখিছোঁ যদি ভাল পালে পিঠাটো তেতিয়াহ'লে আপোনালোকেও বনাই খাব। আৰু বেছি দীঘলীয়া নকৰি আজি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল বটামটো অন কৰি থ'ব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।